গাইজ আজি মানুহজনৰ লগত মই বিশাল গৈছিলোঁ, কিন্তু তাত বেছি ভিডিঅ' কৰা নহ'ল। বিশালৰ পৰা আহি এটা হেলমেটৰ দোকানত সোমালোঁ, কাৰণ হেলমেট এটাৰ বহুত প্ৰয়োজন হৈ আছিল। আজিকালিতো আপোনালোকে জানে দুজন গ'লে দুজনকে হেলমেট লাগে, সেইকাৰণে এটা হেলমেট ল'লোঁ। বজাৰখন হোৱাৰ পিছত হোটেলত সোমাই দুয়োজনে পৰঠাকে খালোঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। দুয়োজনৰে বহুত ভোক লাগি আছিল, সেইকাৰণে পৰঠাকে মাৰি দিলোঁ। গাইজ আমাৰ বজাৰ কৰা হোৱাই নাই, কিন্তু ভোক লগা কাৰণে আমি হোটেলত সোমালোঁ, আৰু হোটেলত খাই বৈ আমি আৰু বজাৰ কৰিব আছে। ছোৱালীজনী এখন টেবুল আনিব আছে, ছোৱালীজনী টেবুলখন নিব লাগিব, কাৰণ টেবুলখনৰো বহুত প্ৰয়োজন হৈ আছে। ছোৱালীজনী টেবুলত কিতাপ নপঢ়ে, বিচনাতে পঢ়ে, তথাপিও কিতাপ থবৰ কাৰণে টেবুল এখনৰ বহুত প্ৰয়োজন। গাইজ এইখন টেবুল আনিলোঁ, কিন্তু দোকানত আৰু ভিডিঅ' কৰাই নহ'ল। ভিডিঅ' নকৰিলেও টেবুলখন লোৱা টাইমত এতিয়াহে দেখুৱালোঁ আপোনালোকক ঘৰত আনি। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক, বাই বাই।